A very good morning to all of you. আজি মই আৰম্ভ কৰিব গৈছো ফিনো পেমেণ্ট বেংকৰ একাউণ্ট 10 মিনিটত কেনেকৈ আমি খুলিব পাৰো 10 মিনিটত কেনেকৈ খোলে চাওকচোন আৰু কাস্টমাৰক লগে লগে ATM কাৰ্ড কেনেকৈ দিব পাৰি আমি ঠিক আছে দেৰি নকৰি আমি প্ৰথমতে গুগল প্লে ষ্টৰত গৈছো গৈকিনে এটা ফিনোমিটাৰ এপছ লৈছো সেই এপছটো ইনষ্টল কৰিলো কৰাৰ পিছতে এইটো ফিনোমিটাৰ এপছ ইনষ্টল কৰাৰ পিছতে আমি ইউজাৰ নেমৰ ইয়াত আহিব ইউজাৰ নেমৰ জায়গাত আমি যেটো CSP ID হয় আমাৰ হেতু দিব লাগিব তো যাৰ CSP ID যিবোৰ বেছি আছে তেওঁলোকৰ আছে আৰু যোনে CSP লব বিচাৰে মোলৈ কন্টাক্ট কৰিব আৰু কন্টিনিউ কৰাৰ পিছতে তলত পাসওয়াৰ্ডটো দি দিব লাগিব আৰু চেনেলখন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াত বহুত ইনফৰমেশন বোৰ দিয়া থাকে ফিনো বেংকৰ আৰু সকলোবোৰ সমস্যাৰ সমাধান দিয়া হয় এই চেনেলৰ জৰিয়তে তো অসমৰ চেনেল হয় গতিকে ID পাসওয়াৰ্ড দি লগইন কৰাৰ পিছতে মোবাইল নম্বৰটো ইয়াত চাৰ্জ কৰিব কৰি এনেকৈ চাৰ্জ কৰাৰ পিছতে অলপ ৰান হ'ব হোৱাৰ লগে লগে সব হাতৰ লেফট ফালে ওপেন SC বুলি অপচন আছে ইয়াত আমি সাত ধৰণৰ একাউণ্ট পাইছো গতিকে আমি এতিয়া সব সেভিং একাউণ্ট ওপেন কৰিম ওপেন কৰাৰ লগে লগে চাওক ইয়াত আমি কম্বো প্লেটিনাম ৰূপে কাৰ্ড ৰেগুলাৰ পাইছো আমি কম্বো প্লেটিনাম কাৰ্ডৰে হেৰি কৰিম একাউণ্ট ওপেনিং কৰিম আৰু প্লেটিনাম ৰূপে কাৰ্ড সিলেক্ট কৰিম এটো হল কম্বো প্লেটিনাম ইয়াৰ ভিতৰত এটা কিটৰ ভিতৰতে দুটা বস্তু থাকে যেনে একাউণ্ট নাম্বাৰ আৰু ATM কাৰ্ড ঠিক আছে যাৰ CSP লাগে এটো নম্বৰ যোগাযোগ কৰিব আৰু কম্বো প্লেটিনাম কাৰ্ডখন সিলেক্ট কৰি প্লাই আমি yes কৰি দিম ইয়াত do you want to other setting yes বুলি অপচন আছে আৰু প্ৰমো কোড তলত যেটো আছে প্ৰমো কোডটো no বুলি ক্লিক কৰি দিব ঠিক আছে এনে বুলি ক্লিক কৰি দিয়াৰ লগে লগে সব এনেকে ইন্টাৰফেস খোল খাব নেক্সট কৰাৰ লগে লগে এন্টাৰ UID নম্বৰ মানে ইয়াত আধাৰ নম্বৰ মাৰিব দিছে কাস্টমাৰৰ আধাৰ নম্বৰ আমি এতিয়া কাস্টমাৰৰ আধাৰ নম্বৰটো ইয়াত মাৰিম কাস্টমাৰৰ আধাৰ নম্বৰটো লৈছো আমি কাস্টমাৰৰ আধাৰ নম্বৰটো কমপ্লিট মাৰিছো আৰু ইয়াত অথেন্টিকেটত ক্লিক কৰি দিলো ডিভাইচ নট ৰেডি বুলি কৈছে আমাৰ OTG অফ হৈ আছে সাগে OTG টো আমি সেটিংত গৈ অন কৰিব ল'ব লাগিব নেকি আদার্স কানেকশনত যি সকল এনেকুৱা অপচন নাহে তেনে আদাৰ কানেকশন বুলি তাত থাকে OTG বুলি তাত ক্লিক কৰি প্লাই সেটিংত গৈ এটো অন কৰি দিব অন কৰি দিয়াৰ লগে লগে চাওক আমি ডাইৰেক্টলি আহি যাম যেটো আমাৰ ডিভাইসটো হয় মন্ত্ৰা ডিভাইস এটো মন্ত্ৰা RD সার্ভিসত গৈ প্লাই ক্যাপচাৰ টেষ্ট বুলি এটা অপচন আছে আমি টেষ্ট কৰি লম ইয়াত ওকে কৰি দিলো ইয়াৰ লগে লগে এতিয়া ডিভাইসত লাইটিংটো যেতিয়া আহি যাব আমি গম পাম যে ডিভাইসটো ৰেডি হৈ গৈছে ডিভাইস ৰেডি টু ইউজ এতিয়া আমি ইয়াক ব্যৱহাৰ কৰিব পাৰো ইয়াত অথেন্টিকেট কৰাৰ লগে লগে ডিভাইসত লাইটিং আহি গৈছে আৰু 10 ফিংগাৰৰ পৰা যিকোনো এটা ফিংগাৰ দিব দিছে ভাল ফিংগাৰ যেটো ভাল মানে ফিংগাৰৰ ৰেগটো কোৱালিটি ভাল যেটো আছে হেতু দিব লাগে এতিয়া কাস্টমাৰৰ ইয়াত পড়লে ইনফৰমেশন ওলাই গৈছে কাস্টমাৰ মেৰিড নে সিঙ্গেল হেতু দিব লাগে আৰু ইমেইল ID দিবলৈ দিছে তো ষ্টাৰ মাৰ্ক নাই দিলেও দিব পাৰ নে দিলে নাই কিন্তু যিবোৰ ষ্টাৰ মাৰ্ক আছে দিব লাগিব যেনে ফাদাৰ্স নেমত ষ্টাৰ মাৰ্ক আছে হেতু দিবই লাগিব ফাদাৰ্স নেমটো দি কমপ্লিট কৰিলো ইয়াত আৰু ফাৰ্স্ট নেম লাষ্ট নেম দি মানে যেটো শুদ্ধ আছে আধাৰ কাৰ্ড মতে হেতু দিব আৰু ইয়াত মাদাৰ্স নেম দিব দিছে মাদাৰ্স নেমতো ষ্টাৰ মাৰ্ক আছে গতিকে মাদাৰ্স নেমটো দিব লাগিব যদি মাদাৰ্স নেমটো আপুনি নিদিয়ে তেনে হলে আগতে আগবাঢ়িব নোৱাৰে হেতু আপোনাৰ প্ৰসেসটো আগলৈ না যায় ঠিক আছে আমি মাদাৰ্স নেমটো কমপ্লিট কৰিলো তলতে চাওক অকুপেশন বুলি অপচন আছে ইয়াত আমি সেলফ এমপ্লয়মেন্ট বুলি সিলেক্ট কৰিম আপোনাৰ যেটো আছে দি দিব এনে এগ্ৰিকালচাৰ যি সকল কৃষি আছে তেওঁলোকৰ এগ্ৰিকালচাৰ দিব ইয়াত চাওক কাস্টমাৰ লিখা পৰা কিমান ইয়াত প্ৰাইমাৰী নে হায়াৰ সেকেন্ডাৰী না গ্ৰেজুৱেট না আন্ডাৰ গ্ৰেজুৱেট সব ইয়াত আছে আমি প্ৰাইমাৰী স্কুল দিলো আধাৰ এড্ৰেছ যদি সেম থাকে তেনে হলে সেম দি দিব এটো টেক্সট বক্স লগাই দিব গতিকে নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি কিনে ইয়াত অথেন্টিকেটত ক্লিক কৰাৰ লগে লগে সব আকৌ ফিংগাৰত লাইটিং আহি গৈছে যেটো ফিংগাৰপ্ৰিন্ট ডিভাইসত যে আমাৰ ডিভাইসটো মন্ত্ৰা হয় লাইটিং আহাৰ লগে লগে আমি ফিংগাৰটো লোৱাৰ লগে লগে ইয়াত এনেকুৱা অপচন আহিছে নেক্সট কৰিলো এতিয়া কাস্টমাৰৰ পেন কাৰ্ড নাই কেনেকৈ কৰিম ফ্ৰম 60 ত ক্লিক কৰিলো আৰু NA নো যেটো আমাৰ ইয়াত অপচন দিলো আদাৰ ইনকাম দিলো এগ্ৰিকালচাৰ ইনকাম 1000 আদাৰ ইনকাম 1000 বুলি দি দিলো থলমলকে ইয়াত ক্লিক কৰাৰ লগে লগে চাওক আই এম টেক্স ৰেসিডেন্ট অফ ইণ্ডিয়া ভোটাৰ ডিক্লেৰেশ্যনত ক্লিক কৰিলো আৰু নমিনি ডিটেইলছটো তলত দিব লাগিব নমিনি কাক দি আপুনি মাদাৰ ফাদাৰ ব্ৰাদাৰ সিস্টাৰ ওয়াইফ দি দিব পাৰে 18 বছৰৰ ওপৰত দিলে ভাল আৰু তলত ইয়াৰ নমিনিৰ যেটো জন্ম তাৰিখ হেতু দিব দিছে আমি নমিনিৰ জন্ম তাৰিখটো সিলেক্ট কৰি আছো প্ৰথমতে আমি সিলেক্ট কৰিব লাগিব ইয়াৰৰ পৰা ইয়াৰটো আমি সিলেক্ট কৰিলো পিছত আমি মান্থ সিলেক্ট কৰিম
এনেকৈ টানি দিলে মান্থ আহিব ইয়াতে কোনটো তাৰিখ হয় তাৰিখটো দি দিলোঁ ইয়াত নমিনীৰ লগত সম্পৰ্কিত নমিনী তেওঁৰ মানে ফাদাৰ্ছ ৰিলেশ্যন আছে ফাদাৰ্ছ দি দিলোঁ তলত ইয়াত চাওক স্মাৰ্টফোন যদি আছে ওপৰত স্মাৰ্টফোন আৰু যদি নাই তেনেহ'লে বেছিকত ক্লিক কৰিব আৰু ইয়াৰ তলত চাওক 2 হুইলাৰ 3 হুইলাৰ 4 হুইলাৰ আছে এইটো আমি ইয়াত কাষ্টমাৰজনৰ নাই গতিকে নন লগাই দিছোঁ কাষ্টমাৰ টোটেল ফেমিলিত আৰ্নিং ইনকাম কৰা মানুহ এজন এক দি দিলোঁ আৰু তলত চাওক এতিয়া ইনকাম কিমান টকা হয় ইয়াৰলি ঠিক আছে সেইটো দি দিলোঁ 36,000 দিলোঁ আৰু নেক্সট কৰি দিলোঁ এতিয়া আমি কিট নাম্বাৰনো ক'ত পাম এইটো আমি যে কম্বো কিটটো এই কিট নাম্বাৰটো আমি এই কম্বো কিটৰ ওপৰতে পাম সেইটো বস্তু আমি এতিয়া দেখাই আছোঁ আমি নাম্বাৰটো আগতে এতিয়া কেইটামান মাৰি আছোঁ কিট নাম্বাৰটো এতিয়া আপোনালোকক সকলোকে দেখাম ঠিক আছে এইয়া চাওক এইটো হ'ল আমাৰ কিটৰ ইয়াৰ চিৰিয়েল নাম্বাৰটো আছে এইটো নাম্বাৰ আমি দিব লাগিব এনেকুৱা কিট থাকে এইটো কম্বো কিট বুলি কোৱা হয় আৰু ৰেগুলাৰ কিটত দুটা কিট থাকে এটাৰ ভিতৰত একাউণ্ট নাম্বাৰ থাকে আৰু এটাত ATM থাকে কিন্তু এটাৰ ভিতৰতে ATM আৰু একাউণ্ট নাম্বাৰ দুয়োটাই আছে গতিকে আমি কম্বো কিটৰ ইয়াত ইনষ্টা কিট নাম্বাৰ বুলি দেখাইছে হ'লেও কম্বো কিট নাম্বাৰ মাৰি দিলেই ইয়াত কম্বো কিট চিলেক্ট হৈ যাব আৰু তলত অট'মেটিকেলি চাওক পেন কাৰ্ড নাই কাৰণে 452 বহি গ'ল আৰু পেন কাৰ্ড থাকিলেও 450 দিব লাগে এক্সট্ৰাকৈ আপুনি ডাইৰেক্ট তাতে এইটো এমাউণ্টটো বহাই ল'ব লাগে ঠিক আছে এতিয়া অ'কেত ক্লিক কৰিব লাগিব এনেকৈ ছাকচেছফুল এতিয়া কিটটো ছাকচেছ হৈছে নে নাই এইটো ভালকৈ চাব লাগিব এতিয়া আমি জুম কৰি দেখাই আছোঁ ঠিক আছে কম্বো কিট ছাকচেছফুল দেখাই দিছে ইয়াত একচেপ্ট কৰিব লাগিব আৰু তলতটো ক্লিক কৰি ল'ব লাগিব আৰু অথেণ্টিকেট আহিছে এতিয়া লাইটিংটো এনেকৈ আহে বাৰে এনেকৈ অহাৰ লগে লগে এইটো লাইটিংটোত কাষ্টমাৰে ফিংগাৰ হেঁচিব লাগে যেটো বুঢ়া আঙুলি দিলে ভাল ইয়াত ফিংগাৰৰ কোৱালিটিটো ভাল থাকে আপুনি চাই ল'ব কোনটো ভাল সেইটো দিব এতিয়া কাষ্টমাৰৰ একাউণ্ট বেলেগ বেংকত আছে দেখাই দিছে এনেকৈ দুটা বক্সত ক্লিক কৰি এতিয়া আমি আগত নেক্সট কৰি লোৱাৰ লগে লগে লেফ্ট হেণ্ডৰ বুঢ়া আঙুলিটো দি দিব দিছে কাষ্টমাৰৰ লেফ্ট হেণ্ডৰ বুঢ়া আঙুলি আৰু অ'কেত কৰি ক্লিক কৰিলে আৰু ওপৰত একেবাৰে আঙুলৰ মূৰে ক্লিক কৰিব লাগিব অ'কে কৰক আমি 5টা 10টা আছে ইয়াত 10টাৰ পৰা দুটা ল'লে হ'ল আমি তিনিটা লৈ আছোঁ এতিয়া ৰাইট হেণ্ডৰো 3টা ল'ম তেনেহ'লে আমাৰ টাইমটো অলপ কমি যায় ইমান বেছি টাইম নালাগে বহুত শ্বৰ্টলি স্কেন হৈ যায় বহুত মজাৰ এটা বেংক ইমান ধুনীয়া ফেচিলিটি থকা চাওক এইটো আধাৰ KYC ইয়াত কোনো ডুপ্লিকেচি কৰিব নোৱাৰে ইয়াত চাওক গ্ৰীণ আহি গৈছে ইয়াত একচেপ্ট কৰি দিয়ক আৰু তলতো কৰি দিয়ক দুটা বক্সত আৰু নেক্সটত ক্লিক কৰি দিব এতিয়া লাষ্ট ফিংগাৰ এইটোৱে একাউণ্ট মোটামুটি 10 মিনিটৰ ভিতৰত একাউণ্ট কমপ্লিট কৰি দিব পাৰে এতিয়া কাষ্টমাৰৰ মোবাইলত লগে OTP গৈছে 4টা নাম্বাৰ থাকিব ওপেনিং ইজ ইয়ৰ একাউণ্ট ওপেনিং ইজ বুলি লিখা থাকিব সেই কোডটো দি দিলে কাষ্টমাৰৰ একাউণ্ট ওপেনিং হৈ যাব মই ফিনো বেংকৰ ডিষ্ট্ৰিবিউটৰ হওঁ ইয়াত অনলি অসমৰ কাৰণে ভাল এটা অফাৰ কাষ্টমাৰক লগে একাউণ্ট খুলি দি কিনে আপুনি ATMও দি দিব পাৰে আৰু গুগল পে ফোন পে পেটিএম সব কৰিব পাৰে আৰু এইটো বৰ্তমান চৰকাৰী ৰিজাৰ্ভ বেংকৰ লেভেলত চলি আছে অলৰেডি ৰিজাৰ্ভ বেংকৰ ৰোল মতে চলি আছে ইয়াত বৰ্তমান চৰকাৰী সকলোবোৰ পইচা সোমাই ইতিমধ্যে মই লাইভ প্ৰুফো দেখাইছোঁ স্কলাৰশ্বিপৰ পইচা সোমাইছে জব কাৰ্ডৰ পইচা সোমাইছে গতিকে এই চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই ফিনো বেংকৰ ডিষ্ট্ৰিবিউটৰ যদি কাৰোবাৰ CSP লাগে তেনেহ'লে মই দিয়া নাম্বাৰত কণ্টেক্ট কৰিব মই আকৌ নাম্বাৰটো মুখেৰে কৈ দিছোঁ 8761880996 সেইটো মোৰ হোৱাটছআপ আৰু কণ্টেক্ট দুয়োটাই হয় আপোনালোকে যোগাযোগ কৰিবলৈ নাপাহৰিব আৰু চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব ইয়াত ট্ৰেইনিং দিয়া হয় নতুন CSP লোৱাৰ পিছতে কেনেকৈ কাম কৰিব লাগে কেনেকৈ পিন জেনেৰেট কৰিব লাগে ইয়াৰ পিছত এটা ভিডিঅ' দি থকা হ'ব গতিকে মোৰ এইটো নাম্বাৰৰ পৰা যদি কোনোবাই